এয়া বন্ধুসকল, আমি উপস্থিত আছোঁ বানাৰসৰ কাশীত। আমি উপস্থিত হৈছোঁহি বানাৰসৰ কাশীত আৰু এনেধৰণে কাশীৰ ব্যস্ত নগৰ অকণমান ঘূৰা ফুকা কৰিম। আজি দিনটো ওলাই আহিছোঁ হোটেলৰ পৰা। এতিয়া প্ৰায় আমাৰ 3টা বাজিছে আৰু অলপ পিছতেই আমি গংগা আৰতি আজিও দৰ্শন কৰিম। আৰু আহি থাকোঁতে আমি কাশীত আহি পেলাই যদি এনেধৰণে লচ্ছিৰ সোৱাদ নলয় তেতিয়াহ'লে কাশীত অহা কোনো অৰ্থই নাই বুলি মানুহে কয়। গতিকে আমিও এনেধৰণে লচ্ছিৰ সোৱাদ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া দেখিছে দাদাজনে ধুনীয়াকৈ বনাইছে। এবাটি লচ্ছিত মাত্ৰ 50 টকা। কি ধুনীয়াকৈ বনাইছে আৰু শেষত কয় নহয় মলাই মাৰকে, সেই মলাই মাৰকে এনেকৈ ধৰণে মলাই ধুনীয়াকৈ দি মেলি তেওঁলোকে এই লচ্ছি দিছে। এয়া দেখিছে কি ধুনীয়া লচ্ছি বনাইছে। সঁচাকৈ ইয়াৰ লচ্ছিৰ সোৱাদ আমাৰ তেনেধৰণে নহয়। আমাৰ তাত যেনেকুৱা ধৰণৰ হয় ইয়াত অপূৰ্ব লচ্ছিৰ সোৱাদ। এয়া দেখিছে কৃষ্ণা লচ্ছি ভাণ্ডাৰ আৰু ইয়াতেই আমি এবাটি লচ্ছি খাই ইয়াৰ সোৱাদ ল'বলৈ কাৰণে চেষ্টা কৰিছোঁ। ই অপূৰ্ব। এয়া দেখিছে ধুনীয়াকৈ আমি খাই বৈ আকৌ আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম। কেনেকুৱা বাৰ্তা? কেনেকুৱা? এয়া দেখিছে দেৱনগৰী ডম্বৰু কি ধুনীয়াকৈ বিক্ৰী কৰি আছে আৰু আমি আগবাঢ়ি গৈছোঁ লাহে লাহে মা গংগাৰ পাৰলৈ। আৰু তাতেই এয়া দেখিছে মা গংগা পাৰ। ইয়াতেই অলপ পিছতেই গংগা আৰতি হ'ব আৰু আমি এনেধৰণে লাহে লাহে আগুৱাই গৈ আছোঁ। হাজাৰ হাজাৰ ভক্ত এয়া দেখিছে। এনেধৰণে ভক্ত যিসকলে অধীৰ অপেক্ষাই ৰৈ আছে গংগাৰ আৰতিলৈ আৰু আমিও লাহে লাহে আগবাঢ়ি গৈ আছোঁ। আজি গংগা আৰতি দৰ্শন কৰিম। ভালো লাগি আছে আৰু যিহেতু আমি বিশেষকৈ মই গংগা নদীলৈ অহা নাছিলোঁ। আজি আমি গংগা স্নান কৰিলোঁ ৰাতিপুৱা আৰু আজি গংগা আৰতি দৰ্শন কৰিম। সঁচাকৈ ভাল লাগি আছে মনটো আৰু আমি লাহে লাহে আগুৱাই গৈছোঁ। এয়া দেখিছে ভাৰত। আমি কি কৰিলোঁ, এখন নাৱত মা গংগা নদীৰ ওপৰত এনেধৰণে নাৱৰ ব্যৱস্থা আছে আৰু আমি আগুৱাই আহি এনেধৰণে নাৱত বহি আজি ভালকৈ মানে গংগা আৰতি দৰ্শন কৰিম বুলি আমি সন্মুখৰ নাৱত আহি বহি লৈছোঁ আৰু আপোনালোককো আমি গংগা আৰতি কেনেধৰণে হয় তাক অকণ দেখাই যাবৰ কাৰণে চেষ্টা কৰিম। মোৰ এই ৰূপহী বৰচলা ইউটিউব চেনেলটো আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, মৰম দিব আৰু এনেধৰণে ভাল ভাল ভিডিঅ'সমূহ আপোনালোকক দেখাই যাবৰ কাৰণে চেষ্টা কৰিম। এয়া প্ৰস্তুতি চলিছে গংগা আৰতিৰ লাহে লাহে। এয়া দেখিছে কেনেধৰণে নাৱৰ ব্যৱস্থা আছে সন্মুখত। এনেধৰণে নাৱত বহি লৈ গংগা আৰতি চোৱাৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া দেখিছে আহুতি চলিছে। আহুতি মানে আপোনালোকে যে এই গংগা আৰতি হয় সন্ধিয়া, তাৰ যদি আপোনালোকে সম্পূৰ্ণ খৰচ দিয়ে এনেধৰণে আপোনালোকেও এই গংগাৰ আহুতি দিব পাৰিব। এয়া আৰম্ভ হ'ব এতিয়া গংগা আৰতি। সাত মিনিট 45 ছেকেণ্ড শংখ বজাই আপোনাৰ বিশ্ব ৰেকৰ্ড কৰা শংখটো শুনক।
মহাদেৱৰ মাজত সমৰ্পিত হৈ সঁচাকৈ ভাল লাগিল। সঁচাকৈ আজিৰ সন্ধিয়াটো বিৰাট ধুনীয়া আছিল আৰু এনেধৰণে আমি দৰ্শন কৰি এনেধৰণে আৰতি চালোঁ। আৰু এয়াই হৈছে কাশীৰ মণিকাঞ্চনা ঘাট। যদি কাশী আহি এয়া দৰ্শন নকৰে তেতিয়াহ'লে কাশী দৰ্শন অধুৰা হৈ থাকে বুলি কয়, আধা হৈ থাকে বুলি কয়। আৰু ইয়াতেই হাজাৰ হাজাৰ এনেধৰণে চিতা জ্বলি থাকে। ইয়াত দেখিছে। আৰু আমি গংগা পাৰে পাৰে এনেধৰণে নাও লৈ ঘূৰি এটাই কথা উপলব্ধি কৰিছোঁ, জীৱনটোনো কি, জীৱনত আছে কি। এবাৰ কাশী আহি চাওক, এনেধৰণে গংগাত গা ধুই চাওক আৰু জীৱনৰ আচল ৰহস্য গম পাব। जो बहती है और लास्ट घाट है वरुणा। वरुणा भी एक नदी है। अस्सी और वरुणा को मिलन होने से वाराणसी का निर्माण हुआ है। भी कहते हैं, एक बनारसी भी कहते हैं, दोनों एक ही नाम है कि लोग नहाने से पाप नहीं धुलता, कर्म करने से ही फल मिलता है। এয়া শুনিছে নহয়, গংগাত গা ধুলেও আপোনাৰ পাপ খণ্ডন নহয়। কৰ্মই হৈছে ধৰ্ম, ভাল কৰ্ম ভাল ফল, বেয়া কৰ্মৰ বেয়া ফল। কাশীত আহি আমি সকলো কথা উপলব্ধি কৰিছোঁ। জীৱনৰ আচল ৰহস্য, মায়াময় জীৱন, খালি দুদিনৰ বান্ধোন, তাৰ বাহিৰে অইন একো নহয়। আমি কেৱল উপলব্ধি কৰিছোঁ। আৰু আপুনিও আহক কাশীলৈ, এনেধৰণে জীৱনটোনো কি, ইয়াৰ কাশী বেনাৰসৰ আমি এই গংগাৰ পাৰত আহি এনেধৰণে দেখিলে গম পাব। কাশীৰ মহত্বপূৰ্ণ হৈছে এয়া গংগা আৰতি। আৰু আমি গংগা আৰতি ইতিমধ্যে আপোনালোকক দেখালোঁ। কাশীখনত কি কি আছে সৰুকৈ আপোনালোকক অকণমান দেখাবৰ কাৰণে খালি চেষ্টা কৰিছোঁ। এতিয়া দেখিছে কি ধুনীয়াকৈ, ইয়াৰ সৌন্দৰ্য অপূৰ্ব। আৰু কাশীত আহি এনেধৰণে দৰ্শন কৰিলে সঁচাকৈ জীৱনটো সাৰ্থক হয় বুলি ক'ব পাৰি। কাৰণ এইবোৰ দৃশ্য সদায় মনোৰম, সদায় মনোৰম, সদায় মনোৰম। এয়া কমেণ্টত লেখক আপোনালোকে ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ।